তলপিনে বেলুনটো আমি এনেকৈ টানি ধৰিলে মাজত থকা বেলুন দুটাই পাম্প কৰে আমাৰো ভিতৰত উশাহ নিশাহ ললে লাংছটো এনেকৈ পাম্প। নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই ৰচনাই মৰণ্যতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা এয়া পনা পিঠা বনালোঁ, পনা ভাত, আৰু তাৰে চাহখিনি খাই লওঁ সেই পনা ভাতেৰে। আৰু আপোনালোকক দেখুৱাই যাম গোটেই দিনটোত কি কি কৰিব পাৰোঁ, দেখুৱাব পাৰোঁ। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। এতিয়া চাহখিনি খাই লওঁ, আপোনালোকক পাছত লগ পাই আছোঁ। পুনৰবাৰ নমস্কাৰ জনাই মৰণ্যতি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু ৰাতিপুৱা চাহ তাহ খোৱা হৈ গ'ল, অকণমান সময় হ'ল বাৰু চাহ তাহ খোৱা, অকণমান ৰেষ্ট ল'লোঁ। আৰু এতিয়া এখেতেও বজাৰৰ পৰা আহিলে, এখেতে আজি ঘৰতে আছে, ৰেষ্টত আছে। আৰু বজাৰৰ পৰা আহি মেলি কাপোৰ চাপোৰ সলাই মেলি খুব ধুনীয়া এটা টেষ্টি মোৰ ভাল পোৱা বস্তু বনাই আছে এখেতে। আৰু আপোনালোককো দেখুৱাম বাৰু। এখেতে কৈছে মোক নেদেখুৱাবা, মই চলা তলা পিন্ধা নাই বুলি। ঠিক আছে, এখেতকো আৰু নেদেখুৱাওঁ। আৰু বলকচোন তেতিয়াহ'লে এখেতেনো কি বনাই আছে সেয়া চাওঁ। আৰু এইফালে এখেতে ভোগ বনাবৰ কাৰণে 12-15টামান কল দিলে, তাৰপিছত সোৱাদ অনুযায়ী চেনি দিলে। আজি আমি আটাৰে ভোগ খাম, আৰু আটাৰে ভোগ খালে গেছ নহয় বুলি কয়। আৰু চাউলৰ গুড়িৰে যেতিয়া ভোগ খোৱা হয় তেতিয়া গেছ হয় বুলি কয়, সেইকাৰণে আজি আটাৰে আমি ভোগ খাম। এয়া এখেতে দিলে, আটা দি দিলে, এতিয়া ভালকৈ মিহলি কৰি আছে। আপোনালোকক দেখুৱাই যাম, চাই থাকিব। আৰু এই মেজাৰিং কাপটোৰে 3 কাপ আটা দিলে, আপোনালোকক দেখুৱাই দিলোঁ। এতিয়া ভালকৈ মিহলি কৰি আছে। আৰু ইয়াতে ঘি মৌখিনিও দিব লাগিব। আজি মিঠৈ নাছিলে, চেনিৰে বনালোঁ। আৰু এখেতে আৱা গাখীৰ অকণমান আৰু লগতে দৈ দি দিলে। এতিয়া এইখিনি ভালকৈ মিহলি কৰি ল'ব। আৰু ইয়া মৌ দিলে, মৌখিনি আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী দি ল'ব। আৰু মৌ ঘি বেছিকৈ দিলে ভোগখিনিও খাবলৈ ভাল লাগে। এয়া ঘি দিলে, এতিয়া ভালকৈ মিহলি কৰি আছে। আৰু এয়া আমাৰ ভোগ ৰেডি হৈ গ'ল। এখেতে নিজৰ বাতিত লৈ ল'লে, আৰু আমি ল'ৰা ছোৱালী মই এনেকৈ লৈ আহিলোঁ। ছোৱালী এতিয়া গা ধুই আছে, ল'ৰা আৰু মই এতিয়া খাওঁ। তাই আহি আছে, তাইও আহি খাব। আৰু এখেতে আছে খাই পিছফালে। আৰু চলা তলা পিন্ধা নাই কাৰণে এখেতে ভিডিঅ'ত ওলোৱা নাই। এতিয়া আমি খাই লওঁ। বহুত ধুনীয়া হৈছে ভোগখিনি। মোনো গা ধুই আহিলা নে? আহা আহা, ভোগ আনিছোঁ। আৰু খুব ধুনীয়া ভোগ, টেষ্টি হৈছে। এখেতে খুব ধুনীয়া ভোগ বনাব জানে। আৰু কেতিয়াবা আমাৰ ভোগ খাবৰ মন গ'লে, কল চল ঘৰত থাকিলে এখেতে এনেকৈ ভোগ বনায়। আৰু ময়ো বনাওঁ মাজে মাজে কেতিয়াবা, কিন্তু এখেতৰ বনোৱাখিনি মোৰ বহুত বেছি ভাল লাগে খাই। খুব ধুনীয়া হৈছে। আৰু কেনেকৈ বনালোঁ সেয়া আপোনালোকক আজি দেখুৱালোঁ। আৰু আপোনালোকে কোনে কোনে ভোগ খাই ভাল পায় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এইফালে ল'ৰাই খাই আছে, ছোৱালী গা ধুই আহিলে, কাপোৰ পিন্ধি আছে। আৰু আজি দুপৰীয়াৰ কাৰণে বনাবলৈ আহিছোঁ মই। এয়া জাতিলাও এনেকৈ কাটি ৰাখিছোঁ। এইফালে জাতিলাওৰ বাকলিখিনিও মিহি মিহিকৈ কাটি ৰাখিছোঁ, এইখিনি ভাজি খাবলৈ ভাল লাগে। আৰু এইফালে লোকেল মাছ অকণমান, সেইখিনি ভাজি মেলি আজি লাওৰ লগত বনাম। আৰু সেইফালে তিতাকেৰেলা, সেইখিনি বইল কৰোঁনে ভাজি বনাওঁ, সেইখিনি চাই লওঁ। আৰু ৰেচিপি আজি আপোনালোকৰ লগত মই শ্বেয়াৰ নকৰোঁ, গোটেইখিনি হ'লে এবাৰ এনেই দেখুৱাই দিম। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া আজি মই এইডাল চিটিগুলৰ পৰা ৰাখিলোঁ, ইমান ভাল লাগিলে, বেছিকৈ ভাল লাগিছে। এই লকেটটো এনেকৈ সোণাৰে এটা বনাই ল'ব পাৰিলে বেছি ভাল লাগিব। ডিজাইনটো খুব বেছি ভাল লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। কিন্তু মই চিটিগুলৰ চেনবোৰ পিন্ধিব নোৱাৰোঁ, গলটো ডাকি দিয়ে। তথাপিও কেতিয়াবা অকণমান সময়ৰ কাৰণে পিন্ধিব পৰা যাব, সেইকাৰণে ৰাখি থ'লোঁ। এয়া চাওক, দেখুৱাই দিছোঁ ধুনীয়াকৈ। আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন। ইফালে ল'ৰাই প্ৰজেক্ট বনোৱাত ব্যস্ত, ইফালে আঠা আছে, ইফালে বেলুন, আৰু এনেকৈ বনাই আছে সি। এয়া আঠা লগাইছে, অলপমান শুকাব দিছে। এয়া হৈছে লাওৰ বাকলি ভাজি, এইফালে মাছ ফ্ৰাই, এইফালে লাও আলুৰ তৰকাৰীখন। আমাৰ এতিয়া এইখিনি হৈ গ'ল। এতিয়া ভাত খাওঁ, খাই মেলি আপোনালোকক লগ পাইছোঁ। এতিয়া এইখিনিত আঠা লগাই দিছে, এইখিনি শুকাবলৈ দিছে। এতিয়া
আমি ভাত খাই উঠাৰ পাছত খুব ডাঙৰকৈ বৰষুণ এজাক আহিলে। এয়া আপোনালোকক অকমান দেখুৱাই দিলোঁ। লাহে 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 পৰি যাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি হৈছে নেক্সট ডে। যোৱাকালি ভাত খাই মেলি উঠি দুপৰীয়া আৰু আবেলি সময় বহুত জোৰকৈ বৰষুণ দিলে আৰু তাৰপিছত আৰু ভিডিঅ' কৰা নহ'ল। আৰু আজি এতিয়া বাজিলে 10:30 আৰু ভাগিনজনে খুৰাকৰ ছোৱালীজনীক লৈ আহিলে আৰু এতিয়া মই আহিছোঁ পাকঘৰত সিহঁতক কিবা এটা খাবৰ কাৰণে বনাওঁ বুলি। আৰু সিহঁতে এতিয়া খেলি আছে আৰু মোৰ ব্ৰেড আছে, কণী আছে, এনেকৈ কিবা এটা বনাম চেণ্ডউইচ টাইপৰ। আৰু চাই থাকিব আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু মই এতিয়া সিহঁতক বনাই মেলি খাবলৈ দিওঁ। এয়া মই ব্ৰেডখিনি গৰম কৰি ল'লোঁ আৰু এইফালে কণী দুটা ভাঙি মই এনেকৈ বহলাই আমলেট বনাই লৈছোঁ। তাৰপাছত মই ব্ৰেডৰ মাজে মাজে দিম চেণ্ডউইচ বনাম। এনেকৈ চাই থাকিব আপোনালোকে, চিম্পুল চেণ্ডউইচ আৰু। Bye bye. এয়া আমাৰ ছোৱালীৰ প্ৰজেক্ট, ইংলিছটোৰ প্ৰজেক্ট। তাই ধুনীয়াকৈ বনালে আৰু এইফালে তাই প্ৰজেক্টটো নেদেখুৱাম বুলি তাই কান্দি দিলে। সেয়া দেখুৱাই দিলোঁ। আৰু এইফালে আমাৰ দাদাই এটা বনাইছে আৰু এইটোতো বনাই থাকোঁতে আপোনালোকক মই দেখুৱাইছোৱে। যোৱাকালিয়ে সম্পূৰ্ণ কৰিলে সি, মইহে আপোনালোকক নেদেখুৱালোঁ আৰু আজি দেখুৱাই দিলোঁ। আৰু এইটো হৈছে বটলত বনাইছে। আমাৰ ভিতৰত লাঞ্চটোৱে উশাহ নিশাহ ল'লে কেনেকৈ পাম্প কৰে সেইটো দেখুৱাব চেষ্টা কৰিছে সি। আৰু এইটো ছায়েন্সৰ প্ৰজেক্ট হয়। আৰু আমাৰ ছোৱালীৰ এইটো হৈছে ইংলিছটোৰ প্ৰজেক্ট। আপোনালোকক মই আগৰ ভিডিঅ'ত দেখুৱাইছোৱে। আৰু আপোনালোকক যদি এই প্ৰজেক্টবোৰ কেনেকৈ বনাইছে এই ভিডিঅ'টো যদি লাগে তেতিয়াহ'লে কমেণ্ট কৰিব। মই সিহঁতক বনাবলৈ দিম আৰু ভিডিঅ' কৰিম আৰু আপোনালোকক দি দিম। আৰু ল'ৰাই এতিয়া দেখুৱাব কেনেকৈ এইটো পাম্প কৰে, দেখুৱাই দিয়া। এয়া তলপিনে বেলুনটো আমি এনেকৈ টানি ধৰিলে মাজত থকা বেলুন দুটাই পাম্প কৰে। এয়া আপোনালোকক দেখুৱাই দিছোঁ। খুব সুন্দৰকৈ বনালে সি। এয়া আমাৰো ভিতৰত উশাহ নিশাহ ল'লে লাংচটো এনেকৈয়ে পাম্প কৰে। আৰু এইটো হৈছে ছায়েন্সৰ প্ৰজেক্ট। খুব ধুনীয়াকৈ বনালে। বটলতে এটা বটলত বেলুনেৰে আৰু এনেকুৱা পাইপ, এইবোৰ কিনি আনিলে পায় গোটেইখিনি বস্তু দোকানত। আৰু আমাৰ ছোৱালীও খুব ধুনীয়াকৈ বনালে প্ৰজেক্ট। এইটো ইংলিছটোৰ প্ৰজেক্ট। আপোনালোকক মই বাৰে বাৰে দেখুৱাই দি আছোঁ কাৰণ তাই দেখুৱাবলৈ কৈ আছে আৰু নেদেখুৱালে কান্দি দিছে ন। আৰু খুব ধুনীয়াকৈ বনালে তাই। আৰু অকণমান ময়ো হেল্প কৰিছোঁ ন।
সিহঁতৰ প্ৰজেক্টকেইটা আপোনালোকক যেতিয়া দেখুৱালোঁ তাই কান্দিব ধৰিছে মোৰ প্ৰজেক্টটো কিয় নেদেখুওৱা দাদাৰ প্ৰজেক্টটোহে দেখুওৱা সেইকাৰণে মই আপোনালোকক বাৰে বাৰে দেখুৱাই দিলোঁ আৰু এই প্ৰজেক্টবিলাক কেনেকৈ সিহঁতে বনালে আৰু সেই ভিডিঅ'টো যদি আপোনালোকক লাগে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব মই সিহঁতক আকৌ বনাবলৈ দিম আৰু ভিডিঅ' কৰিম ধুনীয়াকৈ আপোনালোকক দি দিম আৰু আজিৰ ভিডিঅ'টো এইখিনিতে সামৰিছোঁ যোৱাকালিৰ পৰা আৰম্ভ কৰিছিলোঁ ভিডিঅ'টো আৰু আজি সেয়া সামৰিলোঁ আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ তেন্তে বাই বাই